যিহেতু গাইছ বিহুটো আহি গ'ল গতিকে নাৰিকল এটা কাটো নাৰিকল চাৰিকল কাটো লাড়ু বনাব মায়ে যিহেতু কালি পিঠা বনালেই তিল পিঠা কিন্তু সেইখিনি মই ভিডিঅ' নকৰিলোঁ দেখুৱাবলৈ নোৱাৰিলোঁ কিন্তু পিঠাকেইটাকে দেখুৱাম আৰু এতিয়া নাৰিকলকেইটা কাটি লওঁ গতিকে ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই যাওক কিন্তু বিহু প্ৰিপেৰেশ্যন হ'ব প্ৰিপেৰেশ্যন কি কৰিছোঁ মানে কি কৰিছোঁ বিহুৰ কাৰণে কিমান কি আয়োজন কৰিছোঁ সকলোখিনি আপোনালোকে ভিডিঅ'টোত চাবলৈ পাব ধামাকেদাৰ ভিডিঅ' গতিকে ধুনীয়াকৈ চাই যাব মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল লগতে আহিল কৰোণা মইনা লগতে কৰোণা আহিল তথাপিতো পিঠা লাড়ু খাবই লাগিব বিহুত খাবই লাগিব হয় নহয় জনাব বহুত টান নাৰিকল মানে মই সব কাম কৰিব জানো খৰি ফলাৰ পৰা নাৰিকল কটালৈকে ভাত বনোৱালৈকে এতিয়া বিহু বুলি নাৰিকল কাটিছোঁ মাঘৰ বিহু আহিল মইনা এই লগতে কৰোণা ভণ্টিজনীও আহি গ'ল আকৌ মই মানে নাৰিকলৰ ওপৰ বাকলিটো কাটি থৈ গ'লোঁ এতিয়া আমাৰ বৰতাই পুৰা চফা কৰিছে নে কৰিছোঁ চফা ধুনীয়াকৈ চফা কৰিব লাগিব তাৰপাছত ৰুকিব লাগিব তাৰপৰা লাড়ু বনাব লাগিব মাঘ বিহু না জুইকুৰা জ্বলাব লাগে আমি চাহ খাইছোঁ লাজ হ'লে কেনেকৈ হ'ব হয় নহয় ডাঙৰ কথা এতিয়া মানে সুন্দৰকৈ তামোল এখনকৈ খাই লওঁ তামোল আৰু তামোল আছে নাই তেতিয়া মই এখন খাই পেলাওঁ এইবাৰ ওলালোঁ কোৰ লৈ ওলালোঁ মানে এতিয়া মই খল খানি দিব লাগে শাকৰ গুটি নহয় ফুলৰ গুটি সিঁচে আমাৰ মাতাৰে গতিকে ব'লক আমি এইবাৰ ফুলৰ গুটি সিঁচিবলৈ যাওঁ কোৰ শুনা মোৰ ফুল সিঁচি হৈ গ'ল এতিয়া বৰি হাত ধুই ধুনীয়াকৈ ভিতৰত সোমোৱা কথা গতিকে কিনো ক'ম আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই টাটা বাই বাই